নমস্কাৰ বন্ধুসকল, বহুদিনৰ বিৰতিত পুনৰ এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ আগলৈ। প্ৰথমে মাঘ বিহুৰ আন্তৰিক উলগ আৰু শুভেচ্ছা জনালোঁ। সকলোৰে সম্প্ৰীতিৰে ভোগৰ ভোগালীটো উদযাপন কৰক, তাকে কৰিছোঁ কামনা। এতিয়া ঠিক ভোগালীৰ ঠিক এটা প্ৰাসংগিকতা ৰক্ষা কৰি আপোনালোকৰ আগত আজি এই ভিডিঅ'টো উপস্থাপন কৰিবলৈ প্ৰয়াস কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মোৰ এগৰাকী বান্ধৱী আছিল, তেওঁৰ ঘৰ মৰিগাঁৱত। সম্প্ৰতি তিৱা কাউন্সিলত তেওঁ কৰ্মৰত হৈ আছে, নাম ধৰ্মেশ্বৰী কোঁৱৰ। সেই মৰিগাঁৱতে আকৌ মোৰ নিজা মাহী মহাহঁতৰ ঘৰ। ঠিক 5 মিনিটমান খোজকাঢ়ি গ'লে তেওঁলোকৰ ঘৰ পায়। গতিকে মাহী মহাহঁতৰ ঘৰলৈ গৈ থাকিলে মই তেওঁলোকৰ ঘৰলৈ যাওঁ, পুৰণা বন্ধু বান্ধৱীক লগ পাই দুই এষাৰ কথা পাতোঁ, ভাল লাগে। মৰিগাঁও জিলাৰ জালুগুটি নামৰ যিখিনি ঠাই, সেই তাতে এখন সাপ্তাহিক বজাৰ বহে বৃহস্পতিবাৰে। তেওঁ পোহনীয়া 2জনী গৰু আছিলে, এজনী চেউৰী, এজনী বোধ কৰোঁ পোৱাইটি আছিলে, পোৱালি দিয়া। কিবা অভাৱ অনাটনত তেওঁ কি চেউৰী গৰুজনী বিকিবলৈ তেওঁ বজাৰলৈ কাৰোবাৰ সৈতে পঠাই দিলে। পঠাই দি তেওঁ ফোনৰ ওপৰত ফোন মাৰি আছে ঘৰৰ পৰা, গৰুজনী বিকি গ'ল নে তেওঁ এই যে বিকি গ'ল নে কি সঘনাই ফোন কৰি আছে বজাৰত থকা সেই মানুহকেইজনক। তেওঁ তাৰণাটো কি, তেওঁ পইচাকেইটা তেওঁ পাবৰ কাৰণে ব্যাকুল বা উদ্গ্ৰীৱ হৈ থকা নাই। তেওঁ গৰুজনী পঠিয়াই দি লৈ তেওঁ টপত খলাত ভজা মাছৰ দৰে তেওঁ কি ছটফটাই আছে যে গৰুজনী যদি বিকা যায়, তাইক বাৰু কোনোবাই নি পেলাই সময়মতে ঘাঁহ পানী দিয়ে বা নিদিয়ে। মই যেনেকৈ আঁঠুৱাৰ তলত তাহাঁতক এটাও মহে নাখাবৰ বাবে মই যেনেকৈ সুন্দৰকৈ ৰাখিছোঁ, ঠাণ্ডাত মই যেনেকৈ বস্তা দি পেলাই গৰম কাপোৰত সিহঁতক শুই থাকোঁতে মই যেনেকৈ গাত জাপি দিওঁ, বেলেগে বা দিয়ে নিদিয়ে। কোনোবাই পুহিবই, কোনোবাই পোৱালি পাবৰ কাৰণে পুহিব পাৰে, গাখীৰ টুপিৰ কাৰণেতো পুহিব পাৰে, কোনোবাই হয়তো ভক্ষণ কৰিবৰ কাৰণেতো নিব পাৰে। কি হ'ব? গতিকে তাই ফোনৰ ওপৰত ফোন মাৰি আছে যে কিবা প্ৰকাৰে যদি কি গৰুজনী বিকি নগৈছে, বাচি গৈছোঁ আৰু গৰুজনী বেচি পেলাই যিকেইটা পইচা পালেহেঁতেন তাৰে চাগে তেওঁ অভাৱটো পূৰণ কৰিলেহেঁতেন। কিন্তু তেওঁ তাতকৈ তাৰণাটো বেছি হৈছে যে গৰুজনী বিকিলে তেওঁ যেন মহা অশান্তি হ'ব। গৰুজনী সঁচাও সঁচা, বিকিয়ে নহ'ল। তাৰপিছত মই সেই কিবা গৰু ছাগলী পোহনীয়া গৰু ছাগলী প্ৰসংগত এবাৰ তেওঁলোকৰ ঘৰত কথাটো ওলাওঁতে তেওঁ সেইটো ক'লে যে গৰুজনী আহোঁতে মোৰ এনেকুৱা চকু পানী ওলাইছে, তাই যে বাচি লৈ মই তাইক কি আহি পোৱাৰ লগে লগে চুমা তোমা খাই গোটেই গাই পাই মই কি হ'ল হাত ফুৰাই দিহে মই শান্তি পাইছোঁ, তাই যে অন্তত ঘৰলৈ ঘূৰি আহিলে। মোৰ আৰু এজন বন্ধু আছিলে, আমাৰ ইয়াৰ পৰা ঠিক 100 মিটাৰমান নিলগৰে মোৰ এজন বন্ধু আছিলে, তেওঁৰ নাম হেম কাকতি। তেওঁ এবেলি কি 2জনী ছাগলী পোহাৰ এটা মানস কৰিছিল। মানস কৰি বজাৰৰ পৰা কিনি পেলাই কি কৰিলে, অভাৱ অনাটন তৰাবৰ বাবে মানুহবিলাকে আমি পশুবোৰ নোপোহোঁ জানো। তেওঁ পুহিছিলে, ছাগলীয়ে পোৱালি দিবৰ সময় নহওঁতেই অভাৱ অনাটন যেতিয়া আহি গ'ল, তেওঁ 2জনী কোনোবা এজনী কি হ'ল ছাগলী তেওঁ আমাৰ সেই বজাৰ, আমাৰ ঘৰৰ পৰা 5 মিনিট বাট খোজকাঢ়ি গ'লে পায় সাপ্তাহিক বজাৰ, শনিবৰীয়া বজাৰ ফুলগুৰিতে হয়। এই যে কৈছোঁ আমাৰ ইতিহাস প্ৰসিদ্ধ ফুলগুৰি নামৰ ঠাইখন, তাতেই সেই তিনিআলি নামৰ বজাৰ এখন হয়। তাতে ডাঙৰ বজাৰ হয় আৰু কি খেৰ, ইকৰা, গুড়, গৰু ছাগলী, মহ, এনেধৰণৰ বিভিন্ন ধৰণৰ কি বয় বস্তু কি বেচা কিনা হয়। এখন আমাৰ যথেষ্ট ডাঙৰ কি ৰাস্তা কাষৰে কি সাপ্তাহিক বজাৰ। কেতিয়াবা আপোনালোকে হয়তো গুৱাহাটী নগাঁও দি অহা যোৱা কৰোঁতে ব্যক্তিগত বাহনেই হওক বা ৰাইজৰ পৰিবহণৰ বাহনতেই হওক, আপোনালোকে আহোঁতে চাগে নিশ্চয় দেখিছে, নতুবা ট্ৰেইনৰ যাতায়াত কৰোঁতেও আপোনালোকে দেখিছে। ট্ৰেইন অৱশ্যে এটা কথা, যদি শিলঘাটটো আপোনাৰ গুৱাহাটী গৈছে বা গুৱাহাটীটো নগাঁও কোনোবা যদি আশা কৰিছে, ফুলগুৰি একদম ট্ৰেইনৰ ৰাস্তাৰ কাষতে আমাৰ গাতে ইপাৰে সিপাৰে বজাৰখন বহে। সি যি কি নহওক, তেওঁ
ঠিক তেনেকৈ তেওঁ নিলে, তেওঁ বজাৰলৈ তেওঁ নিজ হাতেই মানে লৈ গৈছে মানে উচিত ধৰি পেলাই। তেওঁৰ সৈতে মোৰ খুব এটা ভাল এটা মানে অন্তৰংগতা আছে কাৰণে মই তেওঁৰ লগত যোৱা নাছিলোঁ। বজাৰ কৰিব যাওঁতে তেওঁক মানে মই সেই বজাৰতে মই তেওঁক লগ পালোঁ। লগ পাই পেলাই তেওঁ খন্তেক মাত দিয়াৰ পিছতে দৰদামনো কি হৈছে, বেচা কিনানো কিমান পাইছে বা হ'বগৈ ওলাইছে এই বুলি মানে তেওঁ বুজ ল'বলৈ ৰওঁতে তেওঁতো এতিয়া ছাগলীজনীক লৈ পেলাই তলমুৱা হৈ পেলাই তেওঁতো মানুহটো ক'লা মূলা পৰি আছে। তেওঁ মোক বজাৰৰ মাজত কথাখিনি ক'বলৈ ভাল পোৱা নাই। অগত্যা এঘণ্টা দুঘণ্টামান থাকি পেলাই তেওঁ মানে কি কৰিলে, ছাগলীজনী মানে বাটে বাটে ৰছী যেনেকৈ নিছিল তেনেকৈ বাটে বাটে টানি আনি তেওঁ মানে লৈ আহিছিল। লৈ আহি পেলাই এচুৱা বাটৰ পৰা সি কি কৰিলে, ছাগলীজনী ক'লাত তুলি ল'লে। তুলি লৈ তেওঁতো উচুপি মানে ঘৰ পাইছে। মই তেওঁক সুধিলোঁ, হেৰা তেওঁ উপাধিটো কাকতি লিখে কাৰণে মই তেওঁক হেৰা কাকতি বোলো, তুমি এনেকৈ কিয় মানে কি উচুপি আহিছে। তেতিয়া তেওঁ কথাটো কওঁতে তেওঁ এনেকুৱা থকাথকি হৈছে যে মই নিনিলোঁ ভাল হ'ল, কোনে বা তেনেকৈ কাটি কুটি তাইক খালেগৈহেঁতেন, কেনেকৈ মানে তাইক কাটিলেহেঁতেন, কেনেকৈ তাইক মানে বা পুহিবলৈ নিওঁতে তাইক কোনে বা তেনেকৈ মানে কি মই পোহা নাই বা পুহিলেহেঁতেন নাই। গতিকে যে বিকি নাই ক'ৰবাত কিবা ধাৰ ইন কৰি পেলাই সমস্যাটো সমাধান কৰিম, কিন্তু নালাগে দে বুলি সি ধুনীয়াকৈ আকৌ মানে ছাগলী আনি পেলাই ঘৰ খুটাটোত আকৌ ধুনীয়াকৈ বান্ধি থ'লে। মোৰ দাদা, তাৰ নাম মাজু দাদা, তাৰ নাম বিপিন বৰদলৈ। সি পঢ়া শুনা তেনেকৈ নকৰিলে একদম LP স্কুলত কমান শ্ৰেণীমানলৈকে গ'ল আৰু তাৰপিছত সি পঢ়া শুনা বাদ দিলে। তাৰ খেতি আৰু গৰু মানে পোহাত তাৰ অত্যন্ত চখ আছিলে বা এতিয়াও আছে। সি গৰু পুহোঁতে তাৰ হাড় চাল পৰ্যন্ত ওলাই গৈছে। সি বিয়া যে পাতিব লাগে, সংসাৰ যে কৰিব লাগে, সেইটো কথাও পাহৰি পেলাইছে। সি ভাত পানী নোখোৱাকৈ ঘাঁহ কাটিব যায়, ভাত পানী নোখোৱাকৈ গৰুৰ লগতে লাগি থাকে দিনৰ দিনটো। গতিকে সি তাত তেনেকৈ থাকোঁতে তাৰ স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটিছিলে। তাক ভাবিলোঁ যে তাৰ গৰুকেইটা কমাই পেলাই তাক মানে অন্ততঃ এই যে সাংসাৰিক দিশটোত তাক মানে মনোনিৱেশ কৰোৱাবলৈ মানে এটা কৌশল কৰি পেলাই একেদিনাখনে মই যেতিয়া তাক আমাৰ ফুলগুৰি বজাৰত 5টা গৰু বিক্ৰী কৰি দিছোঁ, সি এনেকুৱাকৈ কান্দিছে। তাৰমানে সি ইমানে কান্দিছে। গতিকে সেইটো কিয় কান্দিছে, সেইটো চিধা ক'বলৈ গ'লে সি যে তাৰ মৰম চেনেহ, তাত যে মানে তাৰ সি যে সদায় যে তাত মানে ৰত হৈ থকা যিটো মানে তাৰ চখ আছিলে, সেইটো তাৰ অকণমানটো হ'লেও মানে তাৰ ব্যাঘাত জন্মিছে। গতিকে সি তেনেকৈ খুব কান্দিছিলে। কান্দোতে সি মোক মানে কি একো কোৱা নাই যদিও, কিন্তু কেতিয়াবা সি মোক মানে খঙে আগে কয়, খালি গৰু বিকা কথাই ভাবোঁ, অমুকে তমুকে এনেকৈ কেতিয়াবা কথা কয়। কিন্তু যেনেকৈ নহওক, এই যে সি যে কান্দিছে, মৰিগাঁৱৰ মোৰ বান্ধৱীগৰাকী ধৰ্মেশ্বৰী মানে কোঁৱৰে যে কান্দিছিলে, এয়া যে আমাৰ গাঁৱৰ ঠিক মোৰ মানে অন্তৰংগ বন্ধু হেম কাকতে যে মানে কান্দিছিলে, এই কান্দোনটো কিয়? এই যে গৰু গাই পশু পক্ষীবোৰ পুহি সিহঁতৰ সৈতে যিটো মৰম চেনেহ আদৰ এইবোৰ যে মানে সোমাই যায়গৈ, এই সোমাই যোৱাৰ লগে লগে এটা ডাঙৰ এটা অন্তত এটা সাঁচ বহি যায়। সেই যেতিয়া তাৰ এটা বিচ্ছেদ হয়, সেই বিচ্ছেদটো যেনেকৈ কোনোবা আমাৰ বন্ধু বান্ধৱ বিয়োগ হ'লে যেনেকৈ এটা বিচ্ছেদ হয়, এতিয়া এইটো এটা কথা হ'ল, ধন টকা পইচা দিয়াৰ পিছতো আমাৰ হক চত্বটো সম্পূৰ্ণ নাইকিয়া হয়। তাৰ পৰা পাব লগা মানে কিবা লাভালাভ এইবিলাক পৰ্যন্তটো গোটেইখিনিতো শেষ হৈ যায়গৈ। গতিকে সেইখিনিতে তাৰ এটা ডাঙৰ বিচ্ছেদত মানে অনুভৱ হোৱাৰ বাবে তেওঁলোকে সেইটো বোধ কৰোঁ মনো কষ্ট পাই পেলাই তেওঁলোকে বেজাৰত কান্দে। এটা কথা হ'ল, এই যে সেই অকল গৰু গাই বা ছাগলী পোহেনে? ঘৰততো আমি হাঁহ পাৰ মুৰ্গী গাহৰি এনেকৈও নোপোহোঁ জানো? নিশ্চয় পোহোঁ। এতিয়াও চাগে আপোনালোকৰ কোনোবাই পুহি আছে, এটা হওক দুটা হওক সৰহ বা ফাৰ্ম এইবিলাক কথা নাই, মানে আমিতো নোপোহোঁ। বহুতে এটা উদ্দেশ্যতে পোহে যে অন্ততঃ আমি পশুধনৰ পৰা যাতে কিমান অভাৱ অনাটনৰ সময়ত যাতে আমি কিবা এটা মানে তৰি যাব পাৰোঁ, তেনেকুৱা এটা উদ্দেশ্যতে সাধাৰণতে পশুধনবোৰ মানে পালন কৰা হয়। মুখ্য উদ্দেশ্যটো সেইটোৱেই। কিন্তু সেই প্ৰসংগতে এটা কথা ক'বলৈ ওলাইছোঁ, এই যে 31 ডিচেম্বৰবোৰ ইংৰাজীৰ যে মানে বৰ্ষৰ 31 ডিচেম্বৰবিলাক উদযাপন হয়, ইংৰাজী নতুন বৰ্ষৰ 1-2 তাৰিখত যে আমি কেতিয়াবা মানে কি ৰং ৰহইচ কৰি পেলাই ভোজ ভাত খাওঁ, এই যে আমাৰ জাতীয় বিহু উৎসৱবিলাকত বা কেতিয়াবা মানে পূজা পাৰ্বণৰ দিনবিলাকতো যে আমি প্ৰীতিৰে এসাঁজ খাওঁ বুলি লগে ভাগে মানে
পিতৃ মাতৃ হওক ককাই ভাই গোটেইবোৰ সমিল মিলে লগ লাগি পেলাই বা গোটেই পা পৰিয়ালে লগ লাগি পেলাই আমি যে প্ৰীতিৰে এসাঁজ খোৱাৰ কথা ভাবোঁ তেতিয়া পোনছাতেই আমি ঠিক ডাঙৰ মাছ ৰৌ বৰালি মাছৰ সমান্তৰালকৈ কেতিয়াবা হয়তো আমি মানে কি মাংসৰ মানে কি কথা আমি মানে নভবা নহয় সেয়া ঘৰত পোহা চীনা হাঁহেই হওক পাতি হাঁহেই হওক কেম্বেল হাঁহেই হওক ঘৰত পোহা মুৰ্গীয়ে হওক নতুবা পাৰই হওক কেতিয়াবা ছাগলী হওক কেতিয়াবা গাহৰি হওক খাওঁ গৰু পোহক ছাগলী পোহক হাঁহ পোহক পাৰ পোহক মহ পোহক যিয়ে নহওক আপুনি কেতিয়াবা কাৰোবাক হয়তো মৰমতে এই কলি কাৰোবাক বগী এই ৰাঙি এনেকৈ হয়তো নিশ্চয় নাম দি লৈছে বা সেই পাখৰি এই এনেকুৱা কাজলী এনেকৈ হয়তো নাম দি লৈছে আপুনি যিদিনাখন পুহিছে সেই পুহিবৰ দিনাখনেই সিহঁতে এনেকুৱাকৈ নিৰাপত্তা মানে কি সিহঁত নিৰাপদ বুলি সিহঁতে মানে মানি লয় যে কোনোদিন কোনো কাহানিও সিহঁতে যে এইখন ঘৰৰ কোনো মানুহে আমাক অনিষ্ট সাধন নকৰে 100% বিশ্বাস আৰু নিৰাপত্তা বোধ কৰি সিহঁতে আমাৰ কোচতে আহি পেলাই কেতিয়াবা খায় আমাৰ লগতে থাকি পেলাই কেতিয়াবা কান্ধতে উঠি আহিব কেতিয়াবা হাততে উঠিবহি কেতিয়াবা আমাৰ সৈতে আবদাৰ কৰি থাকিব সিহঁতক কেতিয়াবা কোচত বহুৱাই লৈ কেতিয়াবা হাতত লৈ পেলাই সিহঁতক আমি মৰমতে চুমাও খাওঁ মোৰ মানে কি গোটেই পাখিয়ে দানাই চানাই দুয়োকাইছে আমি মানে হাত ফুৰাই সিহঁতক মৰমৰ বিনিময় কৰোঁ গতিকে এইবিলাক সিহঁতে চাবচোন ঘৰখনৰ এটা এনেকুৱা এটা সদস্য এজন হৈ যায়গৈ যেন এনেকুৱা এটা সিহঁতে মৰমৰ সিহঁতৰ দাবীদাৰ সিহঁতৰ আহি যায়গৈ দাবীদাৰ হৈ যায়গৈ যে সিহঁতে তিল মানুহৰ বাবেও ভাবিব নোৱাৰে যে 31 ডিচেম্বৰ দিনাখন এনেকৈ মৰম চেনেহ কৰা সেই গৃহস্থ ঘৰখনৰ কোনোবা এজন সদস্যই আমাক একে মোচৰে মানে ডিঙি মুচুৰি আমাক মাৰি পেলাই আমাক আহাৰ সতে মানে সিহঁতে ৰান্ধি খাব বুলি বা ডিঙিটো কাটি পেলাই হওক বা মানে কি কোন কিবা মানে লাঠিৰে কোবাই হওক আমাক মানে কি বধ কৰি পেলাই যেন আমাক যেন মানে প্ৰীতিৰ যে মানে এটা এসাঁজ মানে আহাৰ কৰিব সেইটো কোনদিনাখন নাভাবে কথাটো নহয়নে বাৰু গতিকে আমি সেইখিনিতে আমি কিমান বিশ্বাসঘাতক হৈ পৰোঁ চিন্তা কৰিছোঁ এই যে আমি যে ঠিক বিশ্বাসঘাতকতা যেন আমি এটা কাৰ্য কৰোঁ আচ্ছা তাৰ বিকল্প বা এনেকৈ ধৰণৰ কৰিলে কিবা বেয়া হয় নেকি যেনে ধৰক আপুনি সেই পশু পক্ষী আপুনি ঘৰৰ পৰাই বিক্ৰী কৰি দিলে বা নতুবা বজাৰত বিক্ৰী কৰিলে তাৰ সলনি আপুনি অচিনাকি এটা চৰাই মুৰ্গী বা মানে কি পাৰ আপুনি লৈ আহক লৈ পেলাই আপুনি খাওক মই নকওঁ মানে কি আপুনি পুহি পেলাই মাৰি পেলাই খোৱাটো অপৰাধ পাপ বুলি নকওঁ কিন্তু এই যে মৰম চেনেহ সিহঁতৰ সৈতে কৰা যিটো বিশ্বাসঘাতকতা সেই বস্তুটো ঠিক আমি মানুহ হিচাপে যেন কেইবাটা যেন এটা বৰ দূষণীয় যেন বা কিবা অপৰাধ যেন এটা কাৰ্য তেনেকুৱা যেন নালাগেনে বাৰু গতিকে সেইফালৰ পৰাই কৈছোঁ আপোনালোকে যদি পাৰে চাবচোন বাৰু আপুনি মাৰিলে পাপ হ'ব পুণ্য হ'ব ধৰ্ম হ'ব অধৰ্ম এইটো কথাও ক'বলৈ যোৱা নাই এই যে আপুনি মন গ'লেই তাক এই কাইলৈ খাম বুলি ক'লে গ'লে সেই গোটেইবোৰ মৰম চেনেহ আপুনি নেওচি তাক যে মানে মাৰি দিলে যে মোহাৰি দিলে সেইটো মৰি থাকিব সেইটো কোনোবাখন ভাবি নেকি মোক মাৰিব বুলি যদিও আমি জনজাতীয় মানুহ আমি আমাৰ হাঁহ পাৰ ছাগলী আমাৰ গাহৰি আমাৰ ঘৰত পুহিছিলে মই কিন্তু 6-7লৈকে মানে কি তেনেকৈ মই নিজ হাতে মাৰা মানে কি মোৰ মনত আছে তাইলৈ উৰুকা ভোগালী উৰুকা গতিকে এই ভোগালী বিহুৰ ঠিক উৰুকাৰ এই ভিডিঅ'টোৰ মানে কথাকেইটাই অকণমান আপোনালোকক ভবাই তোলক বুলিহে মই অন্ততঃ এই ভিডিঅ'টো আপোনালোকৰ আগত উপস্থাপন কৰিলোঁ ইয়াতে মই আপোনালোকক দোষাৰোপ কৰাই নাই যে আপোনালোকে পোহনীয়া জীৱ জন্তুক মাৰি কাটি নিজ হাতে মাৰি কাটি মানে ৰান্ধি বাঢ়ি খোৱাটো পাপ ভোগালীটো হওক সম্প্ৰীতিৰ এই আশা কৰি গাই লৈছোঁ ধন্যবাদ